আৰু মুছলমান কমিউনিটি আছে নেক্সটত মুছলমানে বিজেপিক নিবিচাৰে নহয় এই বড়ো কমিউনিটিয়ে মাইনৰিটি মুছলিমে যদি নিবিচাৰে তেখেতসকলে কেনেকৈ আৰু এন্ডট কৰিব সেই গতিকে বাকী জনগোষ্ঠী কমিউনিটিবিলাকতো প্ৰায়ে ভাগ আছে সব পাৰ্টিতে আছে कंग्रेसआबो देरहानायनि मोनसे बिटिसिआव एबा आसामाव एबार बारासिन गोहोमा गोग्लैगोन नामा बियो मोनसे सम्भावना पाब्लिकफोरनि सायाव बार बारदों थांनाय जे बिटिसि जेनेबा क'क्राझार लकसभानिखौ जुदि नायोब्लाथ' माबाया थादाव गोलैदों अब्लाबो एसे सम्भावना बारगोन नामा कंग्रेसनिफ्राय कंग्रेसखौबो गोबां मोजां मोनग्रा दङ आरो मुस्लिमब्ला मथा मथि खावसेयानो होनजायो आरोखि बांसिनानो होनजायो दा अब्ला जोंनि बिटिसिआवबो कंग्रेसआ हाबनानै माखासे कंग्रेसखौ मोजां मोनग्रा दंसै आरोखि আমি বিটিআर ইলেকশনত 7টাৰ পৰা 11টালৈকে জিকাৰ চান্স আছে এই গতিকে আমি জানি নিজকে আমি ৰাজা নহম কিন্তু উই উইল বি দ্য কিং মেকাৰ কিমানটা আপোনাৰ ক্যান্ডিডেট দিব আমি প্ৰায় দিয়া হ'ব 40টাত প্ৰায় আমি দিয়া হ'ব তথাপিও আমি এতিয়া অবজাৰ্ভাৰ কমিটি হিচাপে আমি চাই আছো কোন ঠাইত দিয়াটো ভাল হ'ব কোনটো উইনিং পজিবিলিটি সেইবোৰ চাই পেলাই আমি ষ্ট্ৰেটেজি বনাই আছে কিন্তু আমি জিকাটো 7টাৰ পৰা 11টালৈকে পোৱা সম্ভাৱনাটো খুবেই ভাল বিজেপি দলে টার্গেট কৰি আছে সরকার কৰিব নাই বিজেপি পিটিআর বাকি গ্ৰহণ নকৰে বড়োবিলা আন্দোলনত লিপ্ত থকা কমিউনিটি বিটিআর কোনে আছে 1 নম্বৰ পপুলেশন বড়োই আছে বড়োৰ কাৰণে বিএলটি আছে বিপিএফ আছে বড়োৰ কাৰণে এফসু আছে পিপিএল আছে আৰু ইন্ডিভিজুৱেল পৰা জন্ম হোৱা নতুন পাৰ্টি হ'ল আৰু মুছলমান কমিউনিটি আছে নেক্সটত মুছলমানে বিজেপিক নিবিচাৰে নহয় এই বড়ো কমিউনিটিয়ে মাইনৰিটি মুছলিমে যদি নিবিচাৰে তেখেতসকলে কেনেকৈ আৰু এন্ডট কৰিব সেই গতিকে বাকী জনগোষ্ঠী কমিউনিটিবিলাকতো প্ৰায়ে ভাগ আছে সব পাৰ্টিতে আছে কংগ্ৰেছতো আছে আন পাৰ্টিতো আছে গতিকে বিজেপিৰ যে সপোন সেইটো একেবাৰে সাকসেস নহয় ইট ইজ ইম্পসিবল ফৰ বিজেপি টু পেনিট্ৰেট স্পেচিয়েলি ইন দি বড়ো ভূমি আপোনালোকে যদি খেলে আৰু আপোনালোকে কাৰোবাৰ লগত এলায়েন্স হোৱাৰ কিবা সম্ভাৱনা আছে না এতিয়া এনেকা নহয় কিবা বুজাবুজি হবার চান্সটো থাকে আন্ডাৰষ্টেণ্ডিঙত কিন্তু অপেনলি আমি কাৰো লগত আজিৰ তাৰিখত এলায়েন্স কৰাৰ কোনো সম্ভাৱনা নাই উকিল গগৈ যদি বিচাৰে আপোনালোক আমিতো উকিল গগৈ লৰেণজ্যোতি গগৈ ডাঙৰীয়াৰ টিম আমি আছেই অলৰেডি তেখেত লগত আমি মিলা প্ৰীতি খেলিবই এইখিনি ডিজাইনটো আছে কংগ্ৰেছৰ লগত আৰু হাইকমাণ্ডে বিচাৰে যে যিমান আন দলবিলাক আছে বিজেপিৰ বাদে যি বিচাৰে তেখেত লগত এলায়েন্স কৰাটো ভাল এক্সেপ্ট জনে জনে মানে বিজেপিৰ লগত এলায়েন্স আছে তেখেতৰ বাদে প্ৰায় বেলেগ পাৰ্টিবিলাকৰ লগত আঞ্চলিক দলবিলাকৰ লগত